এনেদৰে কিছুদিন যোৱাত অত্যাচাৰী আৰু অধৰ্মী মথুৰাৰ ৰজা কংসৰ দ্বাৰা কাৰাবন্দিত তথা বসুদেৱৰ পত্নী দৈৱকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। পুত্ৰৰূপে জন্ম লোৱাৰ পূৰ্বেই ভগৱানে তেওঁৰ পৰিকল্পনাৰ বিষয়ে বসুদেৱক অৱগত কৰাইছিল আৰু কৈছিল তেওঁৰ জন্মৰ লগে লগেই যাতে বসুদেৱে তেওঁক নন্দগোপৰ পত্নী যশোদাৰ ওচৰত এৰি আহে। লগতে তেওঁৰ গৰ্ভৰ দ্বাৰা জন্ম হোৱা শিশু কন্যাক আনি কংসৰ হাতত অৰ্পণ কৰে। সেই কন্যা আছিল প্ৰকৃততে যোগমায়া। বসুদেৱেও ঠিক তেনে কৰিলে। দিন যোৱাত বালক কৃষ্ণ গোকুলত নন্দগোপৰ পত্নী যশোদাৰ কোলাত ডাঙৰ হ'ব ধৰিলে। তেনে সময়তে তেওঁৰ মায়াও ৰাধা ৰূপত বৰ্ষানত গোপ বিষভানুৰ ঘৰত জন্ম লয়। সেই আনন্দতে পিতৃ মাতৃয়ে তেওঁৰ নাম ৰাধা ৰাখে। দুয়ো বেলেগ বেলেগ গাঁৱত ডাঙৰ হৈছিল যদিও সৰুৰে পৰা ৰাধা আৰু কৃষ্ণই এজনে আনজনক বিচাৰিব ধৰিলে। বনত গৰু চৰাবলৈ যাওঁতে প্ৰায়ে ৰাধা আৰু কৃষ্ণৰ লগ হৈছিল। যেতিয়াই দুয়ো ডাঙৰ হ'ল, কৃষ্ণৰ বাঁহীৰ সুৰত মগন হৈ ৰাধাই নিজৰ সখীৰ সৈতে গৈ কৃষ্ণৰ ওচৰ পাইছিল। ৰাধা আৰু কৃষ্ণৰ এই অপূৰ্ব কিশোৰ প্ৰেম খুব কম দিনৰ ভিতৰতে সম্পূৰ্ণ ব্ৰজধামত চৰ্চিত হৈ পৰিল। নন্দ মহাৰাজ আৰু যশোদায়ো বিচাৰিলে যাতে কৃষ্ণৰ বিবাহ ৰাধাৰ লগতে হয়। ইফালে বৰ্ষানতো বৃষভানু আৰু কলাৱতীৰো একে ইচ্ছা। এটি শুভ দিন ধাৰ্য কৰি ৰাধা আৰু কৃষ্ণৰ বিবাহৰ দিন নিশ্চিত কৰা হ'ল। এতিয়া আৰু সম্পূৰ্ণ ব্ৰজধামেই আনন্দ তথা উল্লাসেৰে ভৰি পৰিল। সকলো ফালে কেৱল আনন্দই আনন্দ আছিল। কিন্তু তেনে সময়তেই কংসৰ আদেশত ককাক অক্ৰূৰে কৃষ্ণক নিবলৈ বুলি মথুৰাৰ পৰা আহি বৃন্দাবন পালে। সেয়েহেতু ৰাধা আৰু কৃষ্ণৰ বিবাহো সম্পন্ন নহ'ল। অত্যাচাৰী তথা ৰাক্ষস স্বভাৱৰ কংস আৰু অসুৰবোৰক বধ কৰাৰ বাবে কৃষ্ণই দাদাক বলৰামৰ লগত বৃন্দাবন এৰি মথুৰালৈ যাব লগা হ'ল। মথুৰাত কংসকে আদি কৰি সহকৰ্মীবোৰক বধ কৰাৰ পিছত মথুৰা ৰাজ্যৰ সুৰক্ষা আৰু দায়িত্বই তেওঁক ইমানেই জটিলভাৱে সামৰি ল'লে যে ইচ্ছা কৰিও কৃষ্ণ আৰু বৃন্দাবনলৈ যাব নোৱাৰিলে। ঠিক কিছুদিন পিছতেই কংসবধৰ প্ৰতিশোধ ল'বলৈ তেওঁৰ শহুৰেক জৰাসন্ধই বিশাল সেনাৰ সৈতে মথুৰাক বেৰি ধৰিলে। কিন্তু কৃষ্ণ আৰু তেওঁৰ দাদাক বলৰামৰ পৰাক্ৰমত জৰাসন্ধ আৰু তেওঁৰ সেনা পলাবলৈ বাধ্য হ'ল। দুয়োৰে হাতত বহুবাৰ পৰাজিত হৈও জৰাসন্ধ শান্ত নাছিল। তেওঁ বাৰে বাৰে কেৱল মথুৰাৰ ওপৰতেই আক্ৰমণ কৰিছিল। মথুৰা এখন অতি সৰু ৰাজ্য আছিল, যি প্ৰায় সুৰক্ষিত স্থানত নাছিল। সেয়ে মথুৰাবাসীৰ সুৰক্ষাৰ হেতু কৃষ্ণই জৰাসন্ধৰ সেই বিশাল সেনাৰ মাজৰ পৰা সম্পূৰ্ণ সুৰক্ষিতভাৱে মথুৰাবাসীক লগত লৈ হাজাৰ পৰিকল্পনাৰ দূৰৱস্থিত তথা ভাৰতবৰ্ষৰ পশ্চিমী সাগৰৰ তীৰলৈ লৈ গ'ল আৰু তাতেই দ্বাৰকা নামৰ এখন অতি শক্তিশালী যাদৱ ৰাজ্যৰ স্থাপন কৰিলে।
সকলো ধৰণৰ ৰাজকীয় সুখ পোৱাৰ স্বত্বেও কৃষ্ণৰ বাবে ৰাধাৰ স্থান সদায় হৃদয়ত আছিল। অৱশ্যে পাছলৈ তেওঁলোক দুয়োৰে বিবাহ স্বয়ং ব্ৰহ্মাদেৱৰ সান্নিধ্যত সম্পন্ন হয় বুলি শাস্ত্ৰতো উল্লেখ পোৱা যায়। সেই সংসাৰে আজিও ৰাধা কৃষ্ণৰ প্ৰেমক এক আদৰ্শ আৰু অমৰ প্ৰতীক ৰূপে হৃদয়ত সাঁচি ৰাখে। তাৰোপৰি ভাৰতকে আদি কৰি বিদেশৰ মন্দিৰত তেওঁলোকৰ মূৰ্তি প্ৰতিষ্ঠাৰ লগতে অত্যন্ত ভক্তিৰে সবে পূজা আৰাধনাও কৰে।